বছৰৰ প্ৰথম দিনটো আপোনালোকে কেনেদৰে কটাব বুলি প্লেন কৰিছিলে বাৰু? মই পিছে মন্দিৰলৈ যোৱাৰ প্লেনহে কৰিছিলোঁ। সেইবাবে মই আৰু ধৰিত্ৰী আৰু নবৌ, মা, দেউতা সকলোৱে ৰেডি হৈ যাবলৈ ওলাইছোঁ মন্দিৰলৈ। গাড়ীখন যিহেতু দাদাৰ ওচৰত আছে, সেয়ে আমি কম পইচাৰ যোগাৰ এটা কৰি দিলোঁ। আৰু কম পইচাৰ যোগাৰ বুলিলে টমটমহে পাম। টমটমতকৈ কম দামত আৰু একোৱে নিনিয়ে আজিকালি। গতিকে আমি টমটম এখন ভাড়া কৰি ল'লোঁ। আমাৰ দৰে ফেমিলিবোৰৰ আকৌ এটা প্ৰব্লেম আছে, যেতিয়াই ক'ৰবালৈ ফুৰিবলৈ ওলাওঁ আমাৰ হাতত পইচা নাথাকে। আৰু সেইটো চাগে এটা ইউনিভাৰ্চেল সমস্যা নহয়নে বাৰু? আৰু সেয়ে মোৰ দেউতা আকৌ ATM-লৈ গ'লগৈ পইচা ওলাবলৈ। কিয়নো ফেমিলিক লৈ বাহিৰত ওলাইছে যদি অলপতো পইচা খৰচ হ'বই। আৰু তাৰ পাছত আমি ক'তো নোসোমাকৈ চিধা পালোগৈ আমাৰ লখিমপুৰ জিলাত থকা দুৰ্গা মাৰ মন্দিৰত। আৰু তাত আমি গৈ বাহিৰত চাকিবোৰ জ্বলাই দেৱী মাৰ ওচৰত গোটেই বছৰটো যাতে ভাল যায় তাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আচলতে বছৰৰ প্ৰথম দিনটো যেতিয়া মন্দিৰৰ পৰা আৰম্ভ কৰোঁ নহয়, তেতিয়া এনেকুৱা এটা বিশ্বাস আহে যে গোটেই বছৰটো যেন আমাৰ ভগৱানে আমাক ৰক্ষা কৰিব, লাগিলে যিয়ে অসুবিধা নহওক কিয়। বাহিৰত চাকিবোৰ জ্বলাই হোৱাৰ পাছত আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আৰু মন্দিৰৰ ভিতৰত গৈ আমি দুৰ্গা মাৰ দৰ্শন কৰি তাত অলপ সময় কটাই আমি ওলাই পৰিলোঁ আন এটা মন্দিৰলৈ যাবৰ বাবে, যিটো হৈছে আমাৰ লখিমপুৰ জিলাত থকা গণেশ মন্দিৰ। দুৰ্গা মন্দিৰত আকৌ ৰাতিপুৱাহে ভিৰ বেছি আছিল, কিন্তু গণেশ মন্দিৰত আবেলি পুৰা ভিৰ। আকৌ তাকে ভাবি যে পূজা দিবলৈ ঠাই পাম নে নাপাম বুলি ভাবি আৰু মন্দিৰত আমি সোমালোগৈ। আৰু সোমোৱাৰ পাছত একেই চিষ্টেমত আমি গণেশ মন্দিৰতো বাহিৰত প্ৰথমতে চাকিবোৰ জ্বলাই পিছত গ'লোগৈ ওপৰত গণেশ ঠাকুৰক দৰ্শন কৰিবলৈ। আৰু তাত গৈ অলপ সেৱা জনাই পূজা কৰিলোঁ। মন্দিৰত পূজা দি হোৱাৰ পাছত আমি অলপ ইফালে ইফালে ঘূৰি চালোঁ, কিয়নো আমাৰ গণেশ মন্দিৰত ধুনীয়া ধুনীয়া বস্তুৰ লগতে কিছুমান জীৱ জন্তু আছে, যেনেকৈ মাছ, কাছ, হাঁহ, ৰেবিট এইবোৰো দেখিবলৈ পোৱা যায়। পিছে মন্দিৰৰ ওপৰৰ পৰা একদম ভিউটো কেনেকুৱা দেখি সেইটোতো মই দেখুৱাই নাই, তো গতিকে এবাৰ সেই সম্পূৰ্ণ ভিউটো চাই লওক। এয়া হৈছে মন্দিৰৰ ওপৰৰ অংশ, য'ত মানুহে ভিডিঅ' বনাই আছে, ফটো মাৰি আছে, আৰু লগতে মই ভিডিঅ' বনাই আছোঁ। পূজা দি শেষ কৰিলোঁ, কিন্তু মন্দিৰত আহি ঘণ্টাই বজোৱা নাই। এনেকুৱা মোৰ অৱস্থা জানেনে কিয়? এই যে মোৰ সৰু হাইটটো, ঘণ্টাবোৰ ভালদৰে ঢুকিয়ে নাপাওঁ, কিন্তু এটা ঘণ্টা মই তলত দেখি চিধা দৌৰি দিলোঁ আৰু গৈ বজালোগে ঘণ্টাটো। উফ, এতিয়াহে শান্তি পায়। মন্দিৰ দৰ্শন শেষ কৰিলোঁ। এতিয়া আমাৰ আকৌ ওলাব লাগে ঘৰলৈ বুলি, কিয়নো সন্ধিয়াও হ'বলৈ ধৰিছিল। ৰ'ব মা দেউতাকতো ভিডিঅ'ত উঠোৱাই নাই। মা দেউতাকো অলপ ফটোৰ বাহানাত ভিডিঅ'ত উঠাই ল'লোঁ। একেবাৰে লাষ্টত মই মোৰ মন্তব্যত ইয়াকে ক'ম যে গোটেই ফেমিলিটো একেলগ হৈ মন্দিৰত গৈ পূজা দি সঁচাকৈয়ে মনটোত বহুত বেছি ভাল লাগে। গতিকে আপোনালোকেও পাৰিলে এবাৰ বছৰৰ প্ৰথমটো দিন মন্দিৰত নিশ্চয় যাব। গতিকে আজিৰ ব্লগটোত ইমানেই। লগ পাম নেক্সট ব্লগত। বাই বাই।